নমস্কাৰ, আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমতে ক্ষমা খুজিব বিচাৰিম কাৰণ বহুদিন মই ভিডিঅ' দিয়া হোৱা নাই। পঢ়া শুনাৰ লগতে অন্য কিছুমান কামত ব্যস্ত থকাৰ বাবেহে আচলতে মই ভিডিঅ' দিব পৰা নাই। আজি এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ শুনি চাব আৰু শুনি কেনেকুৱা পালে জনাব, মই জানি সুখী হ'ম। আজি ঘপককৈ মনলৈ আহিল যে মানুহ সলনি হ'ব পাৰে। মই কি ভাবোঁ জানে? এজন বা এজনী বা এটা সম্পৰ্ক, মই ঠিক প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ যোৱা নাই। মই ক'বলৈ খুজিছোঁ মৰমৰ সম্পৰ্কৰ কথা, বিশ্বাসৰ সম্পৰ্কৰ কথা। সেই যে এটা বিশ্বাসৰ সম্পৰ্ক, যদি আপোনাক লগ দিয়ে নহয়, আপুনি সলনি হ'ব পাৰিব নিজে নজনাকৈ। যিবোৰ সলনিৰ প্ৰয়োজন আছিল আপোনাৰ জীৱনত, মোৰ বা আপোনাৰ বা প্ৰত্যেকজনৰে অজস্ৰ কৰিবলগীয়া থাকে, কৰিবলৈ মন যায় কিছুমান কাম। বাহিৰে নিবিচাৰোঁ ক'লেও কিন্তু মনটোৰ লগত কথা পাতিলেহে গম পোৱা যায় যে কিমান হাবিয়াস। মনৰ হাবিয়াস আচলতে দুই ধৰণৰ। এটা যিটো সময়ে সমাধান, নিজৰ কৰণীয়খিনি কৰি থাকিলে সময়ে ৰং দিব। কিন্তু দ্বিতীয়বিধ হাবিয়াস সম্পূৰ্ণ কৰিব পাৰি নিজে বিচাৰিলে। আচলতে কি জানে, আমি নিজকে সমাজ পৰিয়ালৰ চাপত ৰাখি সেই দ্বিতীয়বিধ মনটোৰ শিপাই মেলিব নিদিওঁ। আৰু আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল নিজে নিজক চাপত ৰখা। এটা সামাজিক দৃষ্টিভংগীলৈ গুৰুত্ব দি নিজক সেই নিৰ্দিষ্ট দৃষ্টিভংগীটোত অব্যাহত ৰাখিবলৈ কৰা আমি অহৰহ চেষ্টা, য'ত সেই দ্বিতীয় প্ৰকাৰৰ মনটি মৰি যায়। এটা উদাহৰণ দিওঁ। আপুনি প্ৰথমে দীঘল চুলি ভাল পায় আৰু সমাজত এনেকুৱা এটা কথা আছে যে দীঘল চুলি থকা মানে ছোৱালীজনী অকণমান পৃথক বা অকণমান বেছি ভাল। আৰু আপুনি অজস্ৰ প্ৰশংসাৰে ভৰি থাকে। কিন্তু সময় বাগৰাৰ লগে লগে আপোনাৰো মন গ'ল চুলিখিনি অকণমান কাটিবলৈ। কিন্তু সেই যে ছবিৰ সৃষ্টি হ'ল, সেই ছবিখন খুঁত লগাবলৈ আপুনি ভয় কৰিলে। কিন্তু চুলিখিনি থাককে বা নাথাককে আপোনাৰ ব্যক্তিত্ব জানো সলনি হ'ব? ব্যক্তিত্ব আপোনাৰ, সমাজৰ নহয়। আপুনি আপোনাৰ মনটো আপোনাৰ। গতিকে প্ৰাধান্য দিয়ক আপোনাৰ মনটোক, প্ৰাধান্য দিয়ক আপোনাক। এক্সপেৰিমেণ্ট যদি কৰিবলৈ মন আছে কৰক, নিজকে চাপত নাৰাখিব। মনত ৰাখিব যে আপুনি আপোনাৰ সম্পদ, গতিকে আপোনাৰ সম্পদৰ সুৰক্ষা আপুনি নিজেই কৰিব লাগিব। মোৰ কথাবোৰ চাগে ভাবিছে লিখিব লাগে কাৰণেই বা ক'ব লাগে কাৰণেই কৈছে, কিন্তু বিশ্বাস কৰক মই প্ৰত্যেকটো বস্তু অনুভৱেৰেহে লিখোঁ। আৰু কেতিয়াবা এই সলনিবোৰ আনিবলৈ নিজৰ মাজতে অজস্ৰ বিশ্বাস নহ'লে নিজকে বিশ্বাস কৰিব পৰাকৈ এটা সম্পৰ্কৰ প্ৰয়োজন হয়। নিজকে এনেকুৱা ব্যক্তিত্বৰ মানুহৰ লগত ৰাখক যাৰ লগত থাকিলে আপুনি ফুলি থাকিব পাৰে, মৰহি যাবলৈ কেতিয়াও চেষ্টা নকৰে আৰু চেষ্টা কৰিলেও মৰহি যাবলৈ নিদিয়ে। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে। আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব যে সলনি কিমান দৰকাৰী জীৱনত, ধনাত্মক সলনি। গতিকে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে কুশলে থাকক। আৰু যদি শুনি যাব বিচাৰে এনেদৰে মোৰ লিখাসমূহ, তেন্তে মোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।